সেই BPFক সমৰ্থন কৰা GSP দলে আমাৰ গাঁৱত আহক পহু খেদা দিম এইবাৰ ঘনশ্যাম দাসক পহু খেদা দিম হীৰা হৰণীয়াক পহু খেদা দিম এইবিলাক সামাজিক মাধ্যমত প্ৰচাৰ হৈছে এইবিলাক আমি কোৱা কথা নহয় এইবিলাক UPPL দলৰ মন্তব্য নহয় এইবিলাক সাধাৰণ জনতাৰ মন্তব্য GSPৰ দুৰ্গস্বৰূপ দিহিৰা সমষ্টি আজি কিন্তু সেই GSPৰ লগত কোনো এজন ভোটাৰ নাই কোনো এজন কৰ্মী নাই তেওঁলোকৰ লগত মাত্ৰ কেইটামান আঙুলিৰ মূৰত গণিব পাৰি GSPৰ লগত যিকেইজন মানুহ আছে এইবাৰ দিহিৰাত UPPL দলক কোনো পৰ্যায়ে কোনো দলে ৰোধ কৰিব নোৱাৰিব BPF দলে যোৱা BTC নিৰ্বাচনত যোৱা 2020 চনত যিমান কেইগৰাকী তেওঁলোকে BPF দলে তাৰিখত পাইছিল আজি তেওঁলোকৰ লগত কিমান গৰাকী আছে সেই কেইগৰাকীক পাৰে যদি তেওঁ ধৰি ৰাখক এই যিসমূহ জনসাধাৰণ এই A ব্লক B ব্লক C ব্লক এই তিনিওটা ব্লকৰ জনসাধাৰণক ভূমিপট্টা প্ৰদান কৰিব গৈ আছে গতিকে ইয়াৰ পৰাই প্ৰমাণ হৈ গৈছে যে প্ৰমোদ বড়ো ডাঙৰীয়া প্ৰতিটো জাতি জনগোষ্ঠীক লৈ আগবাঢ়িছে আজি 26টা জনগোষ্ঠীয়ে যিটো সময়ত দুটা জনগোষ্ঠী একেখন মঞ্চত বহিব পৰা নাছিল আজি কিন্তু এই BTRৰ উন্নয়নৰ কাৰণে 26টা জনগোষ্ঠী একেখন মঞ্চত একেখন টেবিলত বহি চিন্তা কৰিব পৰা হ'ল গতিকে এয়াই পৰিৱৰ্তন আজি বড়ো ৰাজনীতি আমাৰ ইয়াতে নহয় এটা সময়ত হৈছিল আবেগক লৈ আৰু কিমান খেল খেলিব ইতিমধ্যে দেখিছে যে বিভিন্ন দলৰ পৰা আজি GSPৰ দুৰ্গস্বৰূপ দিহিৰা সমষ্টি আজি কিন্তু সেই GSPৰ লগত কোনো এজন ভোটাৰ নাই কোনো এজন কৰ্মী নাই তেওঁলোকৰ লগত মাত্ৰ কেইটামান আঙুলিৰ মূৰত গণিব পাৰি GSPৰ লগত যিকেইজন মানুহ আছে আজি দেখিবলৈ পাইছে UPPL দলৰ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নীতি আৰু আদৰ্শৰ প্ৰতি UPPL দলৰ নীতি আৰু আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ বিভিন্ন প্ৰান্তত আমাৰ UPPLত যোগদান কাৰ্যসূচী হৈ আছে এইবাৰ দিহিৰাত UPPL দলক কোনো পৰ্যায়ে কোনো দলে ৰোধ কৰিব নোৱাৰিব ইতিমধ্যে BTR তথা অসমবাসী ৰাইজে দেখিছে যে BPF দলে যোৱা BTC নিৰ্বাচনত যোৱা 2020 চনত যিমান কেইগৰাকী তেওঁলোকে BPF দলে তাৰিখত পাইছিল আজি তেওঁলোকৰ লগত কিমান গৰাকী আছে সেই কেইগৰাকীক পাৰে যদি তেওঁ ধৰি ৰাখক আজি UPPL দলে 3খন আসন বা 4খন আসন পাব বুলি কৈছে এইবিলাক এটা হাস্যকৰ মন্তব্য তেওঁ ইমান দীৰ্ঘ কাল তেওঁলোকে যেতিয়াৰ পৰা ইয়াত বসবাস কৰিছিল এটা দীৰ্ঘদিনীয়া এটা দাবী তেওঁলোকৰ দীৰ্ঘদিনীয়া সমস্যা চৰকাৰ আহিছে গৈছে BPFে 17টা বছৰ শাসন চলাইছিল তেওঁলোকে মাত্ৰ ভোট বেংক হিচাপে তেওঁলোকক ব্যৱহাৰ কৰিছিল নিৰ্বাচনৰ আগমুহূৰ্তত প্ৰতিশ্ৰুতি দিছিল যে A ব্লক B ব্লক C ব্লকৰ আমি ভূমিৰ সমস্যা সমাধান কৰিম কিন্তু আজিলৈকে কোনো এটা দলে এই সমস্যাটো সমাধান কৰিব পৰা নাছিল এতিয়া সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াই ইনিচিয়েটিভ লৈ পেলাই আমাৰ ৰিক্লেমেশ্যন ব্লক A ব্লক B ব্লক C ব্লক এই বাক্সাৰ তিনিওটা ব্লকক ভূমিপট্টা দিব গৈ আছে 20 জুলাই তাৰিখৰ আগত আমাৰ এই যিসমূহ জনসাধাৰণ এই A ব্লক B ব্লক C ব্লক এই তিনিওটা ব্লকৰ জনসাধাৰণক ভূমিপট্টা প্ৰদান কৰিব গৈ আছে গতিকে ইয়াৰ পৰাই প্ৰমাণ হৈ গৈছে যে প্ৰমোদ বড়ো ডাঙৰীয়া প্ৰতিটো জাতি জনগোষ্ঠীক লৈ আগবাঢ়িছে আজি 26টা জনগোষ্ঠীয়ে যিটো সময়ত দুটা জনগোষ্ঠী একেখন মঞ্চত বহিব পৰা নাছিল আজি কিন্তু এই BTRৰ উন্নয়নৰ কাৰণে 26টা জনগোষ্ঠী একেখন মঞ্চত একেখন টেবিলত বহি চিন্তা কৰিব পৰা হ'ল গতিকে এয়াই পৰিৱৰ্তন আজি বড়ো ৰাজনীতি আমাৰ ইয়াতে নহয় এটা সময়ত হৈছিল আবেগক লৈ আৰু কিমান খেল খেলিব কোনোবাই MP হল দুবাৰ কোনোবাই EM হল কোনোবাই MCLA হল গতিকে তাৰ বাহিৰে এই ৰাইজৰ যিখিনি সমস্যা ৰাইজৰ যিখিনি অভাৱ অভিযোগ এই অভাৱ অভিযোগখিনি কেতিয়াও কিন্তু দূৰ কৰিব নোৱাৰিলে তেওঁলোকে মাত্ৰ অবৰো সেন্টিমেন্টক লৈ অবৰো হিচাপে নিৰ্বাচনৰ আগমুহূৰ্তত তেজ উতলি অহা কেইটামান ভাষণ প্ৰদান কৰি তেওঁলোকে যি নিকৃষ্ট ৰাজনীতি কৰিছে এই ৰাজনীতিৰ কথা BTRবাসী ৰাইজে গম পাইছে আপোনালোকে দেখিবলৈ সেই GSP দলে আজি যিটো ৰাজনৈতিক দলৰ বিৰুদ্ধাচৰণ কৰি আজি GSP দল বা অবৰ সুৰক্ষা সমিতি গঠন হৈছিল সেই BPF দলক আজি সমৰ্থন আগবঢ়াব গৈছে আগন্তুক BTR পৰিষদীয় নিৰ্বাচনত BPF দলৰ হৈ এলায়েন্স কৰিব গৈ আছে ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কথা কি হ'ব পাৰে এতিয়া আমাৰ দিহিৰা সমষ্টিত গাঁৱে গাঁৱে এইটো এটা চৰ্চা চলিছে যে সেই BPFক সমৰ্থন কৰা GSP দলে আমাৰ গাঁৱত আহক পহু খেদা দিম এইবাৰ ঘনশ্যাম দাসক পহু খেদা দিম হীৰা হৰণীয়াক পহু খেদা দিম এইবিলাক সামাজিক মাধ্যমত প্ৰচাৰ হৈছে এইবিলাক আমি কোৱা কথা নহয় এইবিলাক UPPL দলৰ মন্তব্য নহয় এইবিলাক সাধাৰণ জনতাৰ মন্তব্য চাব যে BTR অঞ্চলত 26টা জনগোষ্ঠীয়ে বসবাস কৰে কিছুমানে ক'ব খোজে যে UPPL দলটো এটা জনগোষ্ঠী বড়ো জনগোষ্ঠীৰ দল সেইটো 2020 চনৰ নিৰ্বাচনত ক'ব বিচাৰিছিল কিন্তু সেইটো যে নহয় অকল বড়ো জনগোষ্ঠীৰ এটা UPPL দলটো অকল এটা জনগোষ্ঠী নহয় সেইটো প্ৰমাণ কৰিছে মই এটা সুদীৰ্ঘকাল ছাত্ৰ সন্থাৰ এটা জাতীয় সংগঠনক নেতৃত্ব প্ৰদান কৰিছিলো সদৌ বাক্সা জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকৰ দায়িত্বত আছিলো মই কিন্তু বড়ো লোক নহয় মই অসমীয়া খিলঞ্জীয়া লোক গতিকে মই এই দলত যোগদান কৰিছো মোৰ লগত সেইদিনা আপোনালোকে দেখিছে সংবাদ মাধ্যমত দেখিছে বা বিভিন্ন ৰাইজে দেখিছে মোৰ লগত কিমান তেওঁলোকৰ ভাষাত হীৰা হৰণীয়া ডাঙৰীয়াৰ
তেওঁৰ ভাষাত ক'ব গ'লে অবড়ো ৰাইজ, সেই অবড়ো ৰাইজসকল মোৰ লগত যোগদান কৰিছে। আৰু এইটো কাৰণত যোগদান কৰিছে যে মই অলপ আগতে কৈছোঁ যে 26টা জনগোষ্ঠী বসবাস কৰে এই বিটিআৰ অঞ্চলত। 26টা জনগোষ্ঠীৰে ভিজন ডকুমেণ্ট প্ৰস্তুত কৰি প্ৰতিটো জাতি জনগোষ্ঠীয়ে যাতে মৰ্যাদা সহকাৰে এক স্বাভিমানী জাতি হিচাপে নিজকে বিটিআৰ অঞ্চলত প্ৰতিষ্ঠিত কৰিব পাৰে, এইটো হ'ল প্ৰমোদ বড়োৰ লক্ষ্য। প্ৰমোদ বড়ো ডাঙৰীয়া এটাই লক্ষ্য, তেওঁ নিজৰ মাকক ভাল পায়, কিন্তু আনৰ মাকক তেওঁ কেতিয়াও বেয়া নাপায়। নিজৰ মাকক যিমানখিনি মৰম কৰে, যিমানখিনি সন্মান কৰে, তেওঁ আনৰ মাককো সিমানখিনিয়ে মৰম কৰে, সিমানখিনিয়ে সন্মান কৰে। গতিকে ইয়াত কোনো জাতিভেদ নাই। এইবাৰ আগন্তুক নিৰ্বাচনত বড়ো খেল নচলিব। প্ৰতিটো জাতি জনগোষ্ঠীয়ে ইতিমধ্যে সৰব হৈছে যে আমাক লাগে উন্নয়ন, আমাক লাগে শান্তি। এই বিটিআৰ অঞ্চলত 17টা বছৰত যিমানখিনি ঘটনা হৈছিল, এই ঘটনাৰ পৰা আমি মুক্ত হৈছোঁ। এই বিটিআৰ অঞ্চলত শান্তি ঘূৰি আহিছে। এতিয়া প্ৰতিগৰাকী ৰাইজৰ এটাই মন্তব্য যে এই বিটিআৰ অঞ্চলত যি শান্তি ঘূৰি আহিছে, এই শান্তি যাতে চিৰস্থায়ী হয়। সেই হেতুকে আগন্তুক বিটিআৰ নিৰ্বাচনত আমাৰ UPPL দলক একক সংখ্যাগৰিষ্ঠতাৰে আমাৰ বিটিআৰবাসী ৰাইজে চৰকাৰত বহাব। আৰু এইবাৰ একদম নিশ্চিত থাকক, আমি কাৰো সহায় নোলোৱাকৈ আমি UPPL দল হিচাপে এককভাৱে আমি বিটিআৰ দখল কৰিম। আমি বিটিআৰ চৰকাৰ গঠন কৰি আমি বিটিআৰবাসী ৰাইজক সেৱা কৰিবলৈ সুবিধা কণ কৰি দিব আমাৰ বিটিআৰ জনগণে। আজিৰ দিনত 100% নিশ্চিত দিহিৰা সমষ্টিত আমাৰ UPPL দলে জয়যুক্ত হোৱাটো আজি দেখিবলৈ পাইছে যে যোৱা সেইদিনা বুথ সন্মিলন হৈছিলে। আমাৰ বুথ সন্মিলন হোৱাৰ পিছত আজি কেইবাটাও ৰাজনৈতিক দল, বিৰোধীয়ে হওক বা আমাৰ মিত্ৰজোঁটৰ কোনোবা ৰাজনৈতিক দলৰ হওক, তেওঁলোকে চিন্তিত হৈছে যে UPPL দলৰ কৰ্মীসকল ক'ৰ পৰা আহিছে। ইমানখিনি মানুহ যে UPPL দলৰ আছে তেওঁলোকে বোলে ভাবিব পৰা নাছিল। গতিকে সেইটোৱে প্ৰমাণ কৰি দিছে। আজি প্ৰতিখন গাঁৱে গাঁৱে যাওক, যে সকলোৰে মুখত এটাই কথা, বিটিআৰত যদিহে আমাৰ উন্নয়ন কৰিব পাৰে, আমাৰ উন্নয়ন কৰিব লগা হয়, তেতিয়াহ'লে প্ৰমোদ বড়োৰ বাহিৰে UPPL দলৰ বাহিৰে বেলেগ কোনো দলে নোৱাৰে। আমাৰ এই অঞ্চলত শান্তি ঘূৰাই আনিবলৈ হ'লে একমাত্ৰ প্ৰমোদ বড়ো ডাঙৰীয়াই পাৰিব আৰু UPPL দলে পাৰিব। এইটো সকলোৰে মুখে মুখে এটা চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।